हाय फ्रेंड्स बर्तमान आमी पाइছো एक कास्टिजान यात रखिलो আৰু তৃতীয় বাৰ্ষিক স্মৃতি তৰ্পণ তাৰ কাষতে প্ৰতিযোগিতা পতা হৈছে। আমাৰ ইয়াৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেওঁলোকে মোক যোগাযোগ কৰিছে। আমাৰ পদবী নয়ন নৃত্য নিকেতনৰ পৰিচালক হিচাপে মোক যোগাযোগ কৰি তেওঁলোকক এই মঞ্চলৈ তেওঁলোকে কিছুমান ঠাই বিচাৰিছে, প্ৰগ্ৰেম বিচাৰিছিলে, মই তাকে লৈ আহিছোঁ। মোৰ নাম নয়ন খাটুৱা। আমাৰ লগত আছে আপোনাৰ নামটো ছাৰ? মণিকান্ত মৰাণ, কাস্টিজান কলাখোৱা গাঁৱৰ বাহিনীৰ সভাপতি দায়িত্বত আছোঁ মই। আৰু আজি আমাৰ গাঁৱৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পাতিবলৈ ৰাইজৰ সহযোগত পতা হৈছে। আৰু যোৱা ক'ভিডৰ কাৰণে বা ক'ভিড পৰিস্থিতিৰ বাবে স্কুলবিলাক বন্ধ হৈ আছে। বন্ধ হোৱা হেতুকে ল'ৰা ছোৱালীবিলাকৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে আমাৰ গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কিছুমান প্ৰতিযোগিতা ৰখা হৈছে, যেনে কবিতা, কুইজ, চিত্ৰাংকন, এনেধৰণৰ 3টা প্ৰতিযোগিতা ৰখা হৈছে। আৰু ইতিমধ্যে চিত্ৰাংকন প্ৰতিযোগিতা শেষ হৈছে। ইয়াৰ পিছৰ কবিতা আছে, কবিতা আবৃত্তি, আৰু শেষত কুইজ প্ৰতিযোগিতা, তাৰপিছতে মুকলি সভা শেষত আমাৰ আজি দিনটোৰ কাৰ্যসূচী সমাপ্ত হ'ব। ছাৰক আমন্ত্ৰণ কৰা বুলি কোৱা শুনিছিলোঁ। আৰক্ষী অধীক্ষক মহোদয় তিনিচুকীয়া, তেখেত আহিব 1 বজাত আহিব বহি। আৰু আমাৰ হাতীগড় মোলানী সত্ৰৰ সত্ৰাধিকাৰ চখেশ্বৰ মহন্ত গুৰু, তেখেত সভাপতিত্ব তেখেত আহিব। আৰু আমাৰ জনগোষ্ঠীয় মৰাণ ছাত্ৰ প্ৰাক্তন সভাপতি মৰাণক নিমন্ত্ৰণ কৰা হৈছে। লগতে মৰাণ সভাৰ সভাপতি, অসম মৰাণ সভাপতি, লগতে মৰাণ ছাত্ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকক নিমন্ত্ৰণ কৰা হৈছে। তেখেতলোকৰ লগত যোগাযোগ হৈ আছে। আৰু কিমান সময়ত এতিয়ালৈকে আমাক জনোৱা নাই।
সময়টো দিয়া নাই। ধন্যবাদ আপোনাৰ। সন্মানীয় বিতৰ্কৰ আসনত আসন গ্ৰহণ কৰিব শ্ৰীযুত দুদুল মৰাণ। গতিকে আমি তেখেতক পৰিচয় কৰি দিব বিচাৰিছোঁ আৰু লগতে এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। এয়া হ'ল সন্মানীয় আমাৰ দুদুল মৰাণ। আৰু পৰিচয় কৰি দিব বিচাৰিছোঁ কাচিজান উচ্চ ইংৰাজী বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী পিঞ্জুমণি বাইদেউক। তেখেতক পৰিচয় কৰি দিয়াৰ লগে লগে এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ। এয়া হ'ল পিঞ্জুমণি মৰাণ। আমি তেওঁলোকৰ নিৰ্দিষ্ট আসনত আসন গ্ৰহণ কৰি তেওঁলোকৰ যদি আমাৰ লগত যায় চাইকেল ৰিক্সা গাড়ীবোৰ কি হ'ব বিলে সৰু ডাঙৰ গছ মিলি হাৰি পাতি লাভ কৰিছে তেখেতসকললৈ আমি শুভেচ্ছা জনাইছোঁ। আৰু যিসকল প্ৰতিযোগীয়ে স্থান পাবলৈ সক্ষম নহ'ল তেখেতসকলকো পৰৱৰ্তী পৰ্যায়ত যাতে সুন্দৰ ফল দেখাব পাৰে।